তোমাৰ আঙুলিটো শিশু চিনেমেটিক কৰি দিছে। আৰু এই প্ৰগ্ৰেমটো লোৱাৰ মোৰ মুখ্য উদ্দেশ্য আছিল মই মেইনলি লৈছিলোঁ, কিন্তু মোৰ সেই সময়ত মোৰ সহপাঠী নিপন দত্ত, মোৰ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু মোৰ সহপাঠী অন্য এজন নিৰূপম দাস, এছিষ্টেণ্ট প্ৰফেচাৰে হয় তেখেতেও, আৰু তাৰ লগতে পদ্মলোচন পাটগিৰি, তেখেতেও ভট্টাদেৱ ইউনিভাৰ্চিটিত সময়ত ষ্টেটিষ্টিক্সৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছিল। গতিকে আমি চাৰিজনে, বিশেষকৈ মই কৈছিলোঁ, তাৰপিছত তিনিওজনে মোক সহযোগ কৰাৰ পিছত আমাৰ এই বিশ্বৰ যিটো ৱৰ্ল্ড এগেইনষ্ট চাইল্ড লেবাৰ ডে, যিটো 55 বছৰ আন্দোলন, যিটো আমাৰ ভাৰতবৰ্ষৰ কৈলাশ চেটাৰ্জী, হয়তো আপোনালোকে সকলোৱে জানে, তেওঁ